क्रिमिनल का कोई जात नहीं है, कोई ट्राइब्स नहीं है। तो आपको पुलिस को थोड़ा दुख ये बात का है, जिस समय आपको कंप्लेन मिला था उस समय आप इमीडिएट अगर वो जिसका घर में रखा था उसको आप रिकवरी कर सकता, तो उसमें थोड़ा आपको पुलिस लोग का थोड़ा वीक है। এইবাৰ আমি এই যে এখন ব্যৱস্থা লোৱা নাই যে অৰুণাচললৈ আমাৰ অসমৰ পৰা যিমানবিলাক গেট আছে, পাচিঘাটেই হওক, বহুমৰাই হওক, গহপুৰেই হওক, বান্দৰদোৱাই হওক, লিকাবালিয়ে হওক, প্ৰত্যেকটো ৰাস্তাই আমি বন্ধ কৰি দিম। অসমৰ ট্ৰাক চালকক অৰুণাচলত নিৰ্মম হত্যাকাণ্ডৰ ঘটনাৰ তীব্ৰ উত্তেজনা অব্যাহত আছে সীমান্তৰ মাদুৰী পথাৰ অঞ্চলত। 22 আগষ্টত অৰুণাচললৈ ইটা কঢ়িয়াই নিয়া ট্ৰাক চালক সঞ্জয় নাথক দাপৰিজু নামৰ ঠাইৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি অমানসিকভাৱে হত্যা কৰি সোৱণশিৰি নৈৰ বালিচৰত পুতি থয়। আৰক্ষীৰ অভিযানত সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই উদ্ধাৰ কৰা হয় অসমৰ ট্ৰাক চালক সঞ্জয় নাথৰ মৃতদেহ, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম অৰুণাচল সীমামূৰীয়া মাদুৰী পথাৰ অঞ্চলত। কালি বিয়লি অসম অৰুণাচলৰ কেইবাটাও ট্ৰাক চালক সন্থাৰ বৈঠকৰ পিছতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সঞ্জয় নাথক হত্যা কৰা দোষী গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কঠোৰতম শাস্তি বিহাৰ লগতে মূল মাষ্টাৰ মাইণ্ড টাবু দনিকক ফাঁচি দিয়াৰ বাবে আহ্বান জনোৱা হয়। লগতে চালক সঞ্জয় নাথৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা, এটি চৰকাৰী চাকৰি প্ৰদান কৰিবলৈও দাবী জনাই দুয়োখন ৰাজ্যৰ ট্ৰাক চালক সন্থাই আগন্তুক 3 দিনৰ ভিতৰত দাবীসমূহ পূৰণ নকৰিলে অসমৰ পৰা অৰুণাচললৈ প্ৰৱেশ কৰা প্ৰতিটো গেটৰ সন্মুখত অৰ্থনৈতিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে দল সংগঠনে। এইবাৰ আমি এই যে এখন ব্যৱস্থা লোৱা নাই যে অৰুণাচললৈ আমাৰ অসমৰ পৰা যিমানবিলাক গেট আছে, পাচিঘাটেই হওক, বহুমৰাই হওক, গহপুৰেই হওক, বান্দৰদোৱাই হওক, আমাৰ এই লিকাবালিয়ে হওক, প্ৰত্যেকটো ৰাস্তাই আমি বন্ধ কৰি দিম। এই দাপৰিজুত যিখিনি ঘটনা ঘটিছে, আমাৰ অসমৰ যিখিনি ট্ৰাক চালকেই হওক বা অন্যান্য তেখেতলোকৰ কিছুমান বদমাছ মানুহে অত্যাচাৰ কৰে, হত্যা কৰে, সিহঁতৰ কাৰণে আমাৰ এই ট্ৰাক চালকবিলাকে এতিয়া অৰুণাচললৈ গাড়ী নিবৰ কাৰণে ভয় কৰিছে। এই যাতে আমাৰ অসমৰ পৰা যোৱা এই চালকসকলক, শ্ৰমিকসকলক যাতে স্থায়ী সুৰক্ষা প্ৰদান কৰে, তাৰ কাৰণে অৰুণাচল গভৰ্ণমেণ্টে আমি তাৰিখ উল্লেখ কৰি দিছোঁ যে ইয়াতে আমি 2 দিন বা 3 দিনৰ ভিতৰত তেখেতে আহি আমাৰ লগত কথা পাতিবহি লাগিব। আৰু এই দাবীখিনি যদি অৰুণাচল গভৰ্ণমেণ্টে 3 দিনৰ ভিতৰত যদি দাবীখিনি আমাক পূৰণ নকৰে, তেতিয়াহ'লে আমি আমাৰ লগত যিমানখিনি আমাৰ জড়িত হৈ আছে সন্থা, সেই সন্থাই আমি ভাবি আছোঁ যে অনাগত সময়ত গণতান্ত্ৰিকভাৱে আমি অৰুণাচল প্ৰদেশলৈ যিখিনি অসমৰ পৰা সামগ্ৰী কঢ়িয়াই নিয়া বাহন আছে, এই বাহনসমূহ সম্পূৰ্ণৰূপে আমি বন্ধ কৰি দিম অৰুণাচললৈ। আৰু এই বন্ধ কিমান দিনলৈ হ'ব ক'ব নোৱাৰোঁ। যেতিয়ালৈকে এই যিজন কালপিত আছিলে, মাষ্টাৰ মাইণ্ড যিজন আছিলে টাবু দনি, তেখেতক যদি আইনী হিচাপে যদি বিচাৰ কৰি যদি তেখেতক ফাঁচি দাবী জনাইছোঁ আমি, বিশেষকৈ তেখেতক ফাঁচি দিব লাগিব। ইমান নিৰ্মমভাৱে কিডনেপ কৰি তেখেতক হত্যা কৰিছে, তেখেতক ফাঁচি দিয়াৰ আমাৰ এটা দাবী আছে। অসমৰ লোকসকলক বা আমাৰ নামনিৰ পৰা যোৱা লোকসকলক তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন অত্যাচাৰ কৰি আহিছে। বিগত সময়ত আমাৰ ইয়াৰ পৰা সামগ্ৰী কঢ়িয়াই নিয়া ধ্ৰুৱ পাঠক নামৰ এজন ড্ৰাইভাৰক তেওঁলোকে ব্যক্তিয়ে গুলীয়াই হত্যা কৰিছিল। তাৰ পাছতো তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপালোঁ। তেওঁলোকে যি চুক্তি কৰিছিলে সেই চুক্তি ইতিমধ্যে সম্পূৰ্ণ ধোঁৱা চাঙত উঠিলে। তাৰপিছতো বহু তেনেকুৱা ধৰণৰ ঘটনা ইতিমধ্যে ঘটি আছে। বহু আমাৰ ইয়াৰ লোকসকলক তাত হাৰাশাস্তি প্ৰদান কৰি আহিছে। আৰু শেহতীয়াভাৱে সঞ্জয় নাথক যোৱা 22 তাৰিখে কিডনেপ কৰি তেওঁক অমানসিক অত্যাচাৰ কৰি তেওঁক হত্যা কৰিলে আৰু হত্যা কৰি বোকাত বা বালিত পুতি থৈছিলে। তেওঁলোকক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। তেওঁলোকক ফাঁচি পৰ্যন্ত দিবলৈ কাৰণে আমি দাবী জনাইছোঁ। লগতে এই পৰিয়ালটোক তেওঁলোকৰ ক্ষতিপূৰণ দি উচিত তেওঁলোকক নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। আমি 3 দিনৰ সময় দিছোঁ। 3 দিনৰ পিছত যদি তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অৰুণাচললৈ যোৱা আমাৰ সামগ্ৰীসমূহ বন্ধ কৰিম, অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। উল্লেখ্য যে বিগত কিবা বছৰ পৰাই অসমৰ পৰা অৰুণাচললৈ যোৱা একাংশ ট্ৰাক চালকক নিৰ্মমভাৱে অৰুণাচলীয়ে হত্যা কৰাৰ বহু অভিযোগ আছে। শ্ৰমিকসকলৰ যিটো অত্যাচাৰ আমি আৰু সহ্য কৰি নাথাকিম। লেখাবালিত হৈছে বাছাৰ লেখীয়া জেগাত আমাৰ কণকণ ডক্টৰ প্ৰথমত আমি পোৱাত পালোঁ, তেখেতকো গুলীয়াই মাৰিলে। ধ্ৰুৱ পাঠকৰ লেখীয়া এংকঙত গুলীয়াই মাৰিলে। তেখেতৰ এইবিলাক সকলো কেছবিলাক আমাক আশা দিয়ে জাপি দিয়ে, কিন্তু কেছবিলাক কি হয়গৈ পিছত একো গম নাপাওঁ আমি। গতিকেলৈ এইবিলাক আমি সকলো এইবিলাক কথাৰ কি ধাৰা লগাইছে, কি শাস্তি পাইছে, আমি সম্পূৰ্ণ এইটো জানিব লাগিব। আৰু 3 দিনৰ সময় যিটো আমি বান্ধি দিছোঁ মটৰ শ্ৰমিক আমি সকলো চালক সন্থাই, এই অৰ্থনৈতিক বন্ধটো আমি সিদ্ধান্ত কৰি ল'লোঁ যে আমি গাড়ী নচলাই হাজিৰা কৰি হ'লেও খাবলৈ পাৰিম। আমি কোনো অৰুণাচলত গাড়ী যাবলৈ নিদিওঁ। এইটো 3খন গেট, যিটো আমাৰ বান্দৰদোৱা গেট, গহপুৰ গেট আৰু আমাৰ লিখাবালি গেট, পাচিঘাট গেট, এইকেইটা ৰাস্তাইদি কোনো গাড়ী অহা যোৱা কৰিবলৈ দিয়া নহ'ব, এইটো স্পষ্ট। এতিয়া 6 ছেপ্টেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ প্ৰশাসন অথবা চৰকাৰে দাবীসমূহ পূৰণ কৰে নে নকৰে, এয়াই হ'ব লক্ষণীয়। ऐसा आदमी को तो जल्दी से जल्दी फास्ट फूड सजा देना चाहिए।
थोड़ा हम ये एडमिनिस्ट्रेशन और दापो पुलिस लोग को हम थोड़ा दुख ये बात का है, जिस समय आपको कंप्लेन मिला था उस समय आप इमीडिएट अगर वो जिसका घर में रखा था उसको आप रिकवरी कर सकता था। तो उसमें थोड़ा दापो पुलिस लोग का थोड़ा वीक है। क्रिमिनल का कोई जात नहीं है, कोई ट्राइब्स नहीं है। तो अभी हम 7 डिस्ट्रिक्ट का ड्रग यूनियन का ऑनर का प्रेसिडेंट का सेक्रेटरी है, तो हम उन लोग को यही बोलना चाहता है कि ड्राइवर्स लोग यहाँ से जब इतना खराब रास्ता है, छोटा गाड़ी अब चला के जाने में भी इतना प्रॉब्लम होता है, लेकिन ड्राइवर लोग हैवी व्हीकल्स हैवी माल लेकर जाता है, पहुंच जाता है, फिर भी कोई बदमाश आदमी लोग ड्राइवर को ये करता है, वो बहुत सारा टॉर्चर करता है। वो सब नहीं करना चाहिए। आप जब आपका छोटा गाड़ी ले जाने में ही आपको प्रॉब्लम है, अगर आज ट्रेड यूनियन नहीं होता तो हमारा अरुणाचल का लास्ट कोना चाइना बॉर्डर तक सामान भी नहीं पहुंचता था। कहीं ना कहीं इन लोग अपना पेट के लिए तो कर रहा है, कहीं ना कहीं हम लोग का सर्विस भी हो रहा है इसका साथ। वो पुलिस अगर इमीडिएट एक्शन करता वो आदमी बच जाता था। लेकिन हमारा लोअर सियांग एसपी है, आप कभी भी देखिए, वो तो बहुत इमीडिएट एक्शन करता है और हम लोग भी बराबर टच में रहता है। तो कहीं ना कहीं जाके ये कहीं ना कहीं वो पुलिस का थोड़ा वो है, गलती है, वो लोग इजीली ले लेता है, जान गया है। तो इसलिए जो अभी इन लोग डिमांड रखा है, ये डिमांड को हम भी अरुणाचल ड्रग यूनियन एसोसिएशन की तरफ से सही मानते हैं। हम स्पेशली दापो एडमिनिस्ट्रेशन और दापो एसपी सर को रिक्वेस्ट करते हैं कि आप लोग इमीडिएट उन लोगों के साथ थोड़ा मीटिंग बैठने सके। धेमाजीर পৰা संजय नाथर रिपोर्ट, आसाम 24।